Hey guys, good afternoon. So welcome to our channel Do or Die. So daily life or eta vlog আজি খানা লাইফৰ ব্লগ আজি খানা হ'ব আপোনালোকে দেখক ব্লগটো কাৰণে সব ৰেডি ভিলেন ৰেডি আছে ভিলেন খালি মেছেজত কি কৰি থাকে বিজি থাকে ৰেডি মই কাম কৰি আছো মই কাম বেয়া কাম আজি জেঠি মোক কাম দিছে একটি হে দি আমাৰ খানা দানা গোটে জেঠি বনাইছে এই গ্লাস ধুই আছে পুরা হোটেলত কাম কৰো মই আজিকালি ইয়াতে আছে আমাৰ স্লাড লগতে আছে পুদিনা এয়া আমাৰ হৈছে নিমু পুদিনা এটু আমার ইনজা ভাই পুদিনা হ্যান্ডসাম ভাই লে লো ই গাইজ 10 দিনৰ পৰা একো খোৱা নাই ভুক লাগছে খানা খাব বুলি ভাবি কেনে 10 দিনৰ পৰা একো খোৱা নাই পুদিনা পুদিনা খাম পুদিনা লে লো এটু আমার ডাইরেক্টর সাহেব আহিছে কবে হিরো এই হিরো এন্ট্রি মাৰিছে হিরোর মাথার তামুল গাছ হিরোর মাথার তামুল গাছ কো তামুল গাছ আছে নি পুদিনা খানা খোৱাৰ মেইন বস্তু এইটো খানা খোৱাৰ এটা হল বাসমতি টুকুৰা নাইবে লম্বা রাইট চাইয়ে কপিৰাইট ইছ্যু আহি যাব নাই বান্টার গানত কপিরাইট ইছ্যু নাই মই গেলাস তুইছো সব গেলা দেখা গেলাম থালি গেলা এটা থালি গেলা থালি গেলা পলুৱা আমাৰ ঘৰৰ গোষ্ঠী আছে আলহী আহিছে সিহঁতক খুৱাই লৈ আছো আমি ভালকে রাহুল স্যালাডত কি আছিল স্যালাডত কি আছিল জানা টেঙা মাই গল পুদিনা আছিল আর তাতে অলপমান পুদিনা আছিল পুদিনা পোলাৰ লগত মেইন বস্তু আহি গৈছে গ্ৰেভি তো গাইজ যাৰ ফাৰ্ষ্ট খানা হ'ব তাক কিবা এটা প্ৰাইজ দিয়া হ'ব এই মানুহটো এনেকা গাইজ তাৰ কাঁহীখনত একেবাৰে ফুলকে পলোৱা লৈছে তাৰ কাঁহীখনত মই অলপমান বেছি খাওঁ তো খা এটা দিছে নাই না কি আর থাক আমি খাও বিজি খাৰ কথা বলে কোৱা নাই বলে এটা বাদ দে আজলা মের ওরে না খা ঠিকছে খা এটা দিল কদুয়ান क्या बोलते पब्लिक তো আমার খোয়া দোয়া ক্লিয়ার একদম পেট লোড করে খাইছো এই শাক পেটুয়া আমার ফিলেন পেটুয়া কব দাদা একাহি খোৱাৰ পিছত আৰু একাহি খাব কাৰণে বহিছিল সেইটো শ্বট আমি দিয়া নাই দিম আমার এডিটিং চালু হৈ আছে চাব পাৰে আপোনালোকে এডিটিং দেখাই দিয়া এবাৰ দেখাই দিয়া চাওক আপোনালোকে এডিটিং হৈ আছে ও দাদা এফালে মুখটো দেখাওক ও দাদা এডিটিং চালু হে এডিটিং হৈছে এডিটিং হোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো চাব পাৰিব আৰু কি বেছি হৈছে স্লাইড এয়া তিহ আপোনাৰ জলকীয়া এইটো বেছি বেছি প্লেটত এটা ভাতো এৰি থোৱা নাই না মই এৰিছোঁ সৰি এটাও এৰি থোৱা নাই এনেকা 10 দিনৰ পৰা একো নোখোৱাকে আছে যে খানা খাম বুলি ৰাতি যেতিয়া পেটত
মানে মাৰিব তেতিয়া গম পাব কিমান জলকীয়া খাইছে আৰু কিমান তিয়হ খাইছে ই ভাত বেছি খাইছে এইটো হ'ব কিন্তু ই জলকীয়া বেছি খাইছে এইটো ভাত বেছি খাইছে আৰু জেঠি কৈ আছে যে ভাত আৰু এক কাঁহী খাম বুলি সেইটো গাইছ এটা চেলফি এই ল'ৰাটো বৈদ্য খানা খাইছে তই যা চাইলে মাৰি তামাম খাইছে বি বহুত খাইছে বহুত লোৰ পৰা নামিব লাগিছিল আৰু খাই আছে কাই কাই খাই বৰ কথা কৈছা গাইছ তো আমি অলপ ওলাই আহিলোঁ আবেলি টাইমত অলপ ফুৰিবলৈ ওলাই আহিলোঁ বাকী ঠাইখন আগৰ ভিডিঅ'ত চাইছে তো এই ভিডিঅ'টো যোনটো ভিডিঅ' মানে হৈছে আজি এইটো এটা খোৱা দোৱাৰ ভিডিঅ' আচলতে তো ভিডিঅ'টো চাব ফুল ভিডিঅ'টো চাই কেনে ক'ব কেনেকৈ লাগিছে ভিডিঅ'টো আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' দেখিব বিচাৰে কমেণ্টত জনাব বা ইনষ্টাগ্ৰাম বা ফেচবুকত DM কৰি কেনে জনাব বাকী আমাৰ দাদা আজি এণ্ডিং কৰি দিব ভিডিঅ'টো এণ্ডিং কৰাৰ কাৰণে কি আছে বাকী একো নাই কথা হ'ল সন্ধিয়া হৈ গৈ আছে পুলিচে খেদিব পাৰে সেইকাৰণে আমি আৰু ভিডিঅ'টো ডাইন কৰিলোঁ ন অঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চবকে শ্বেয়াৰ কৰিব আৰু এই বেল আইকনটো দবাই ৰাখিব টাচ কৰি দিলে হৈ গ'ল অল মাৰি নেক্সট ব্লগ আহি আছে ভাল এটা ব্লগ আহি আছে ভিডিঅ'টো চাব বাই